Happy New Year kore. Happy New Year to all. Welcome back to my channel Rouja Yasmin. আজি আমি খানা খাবলৈ আহিলো মণিপুৰৰ ফেলে 1 জানুৱাৰী উপলক্ষে আৰু সকলোকে আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলো। এয়া আমি পথাৰৰ ফেলে আহিছো এতিয়া সব একেবাৰে বপাহতে সৰিয়হ খেতি কৰি থছে এফালে আৰু এফালে গোটেইখিনি এখন বাহবাৰী সেই এটাত হে বপাহতৰ ঘৰ এটাত খোৱা বোৱাখিনি হে সব ৰেডি কৰি আছে। এতিয়া আমি এপাক এনে ফটো চটো ৰিল চিন বনাবৰ কাৰণে আহিছো ইয়ালৈ সৰিয়হৰ তললৈ। ৰ'দৰ পৰা একে চকুৱে মেলিব পৰা নাই ৰ'দৰ পৰা চকুৱে মেলিব পৰা নাই মই আৰিয়ান হেপী নিউ ইয়েৰ কৈ দিয়া। কি ধুনীয়া আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাব আৰু ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সোনিয়া কয় ন হেপী নিউ ইয়েৰ। Happy New Year. নাকে নহয় আৰু বেক কেমেৰা কৰি দিছো চাওক আপোনালোকে কি ধুনীয়া এখন বেক কেমেৰা নকৰিলে হ'ব এনেকৈ চাব পাৰিছে। নালাগে তো কেমেৰা কৰি পুৰা এইখিনি দেখা বহুত ধুনীয়া মানে প্লেস আৰু আমি হেফালে সোনাই নদী এখনো আছে আপোনালোকক অলপ পাছত দেখাম। এতিয়া চাটা বমাহাতৰ ঘৰত দিছে খাই লওঁ তাৰপিছত দেখাম গৈ হেফালে আপোনালোকক চাই থাকিব মোৰ ভিডিঅ'টো। আৰু সোনাই নদী পাৰখন যে বহুত ভাল লাগে চাবলৈ আপোনালোকক দেখাম মোৰ ভিডিঅ'টো চাই থাকিব খালি স্কিপ নকৰাকৈ। তুমি পিছত আহাবা ডাঙল মাৰিছো আমি মাইৰা হাঁহি এটা মাৰি দে দাঁতটো দেখুৱাই দে দাঁত চকু দিবে দে মাৰি দে চকু দিবে উম্মা দে এনেকে উম্মা দি দে উম্মা দিয়া উম্মা দি দিয়া বা আইন বলা আহা এ চাহ দিছে চাহ খাই লওঁ আমি। এই বৰমাহঁতৰ এইটো চাইডে বহুত পানীত আইৰণ থাকে যে এনেকে বৰমাহঁতে এনেকে ফিল্টাৰ কৰি খায়। পানী কি ধুনীয়া চাফা ওলাইছে চাওকচোন আপোনালোকে অলপকৈ পৰি আইৰণখিনি হেৰি হৈ যায় ফিল্টাৰ হৈ থাকে। আৰু এইফালে আলু নহৰু পিঁয়াজ আৰু ব্ৰইলাৰ কাটি থোৱা আছে। ব'ল লগত এইফালে আমি যাবলৈ ওলাইছোঁ সোনাই নদীখন চাবলৈ আপোনালোককো দেখাম ব'লক আপোনালোকে আমাৰ লগত। পাৰ পালোহি কিমান পিকনিক খোৱা নিচিনা একদম পুৰা মানুহ হৈছে একদম খানা খোৱা। তলত গৈ দেখাম আপোনালোকক বলো। ওলা কি ধুনীয়াকৈ তলত পিকনিক পাৰ্টিয়ে কৰি দিছো। কেইবাটাও পাৰ্টি খাই আছে খানা। তো এবাৰ ওলা মোৰ ব্লগটো
হেপী নিউ ইয়াৰ কৈ দে Happy New Year to all. আমি গাই আহিলো Yasmin bayu আহিল ন আমাক দেখি নদী পাৰখন এতিয়া আমি পালোহি এতিয়া বলক চাব আপোনালোকেও দুই তিনিটা পাৰ্টিয়ে পিকনিক খাই আছে ঐ পাহাৰৰ ওপৰত আমি চাই থাকিব নালাগে Sorry. এফালে বেলেগ পাৰ্টি খানা খাই আছে তলৰে পুনাই নদী এখন কি ধুনীয়া চাফা পানী চবেই ইয়াৰ পৰাই পানী ইউজ কৰিছে ভাত তৰকাৰী বনাবৰ কাৰণে নাযাওঁ দে ভয় লাগে নাযাবিয়ে ওচৰত আৰিয়ান ঐ আৰিয়ান কি হ'ল এতিয়া চাই বহল আমি এতিয়া ঘৰলৈ যাওঁ সোঁফালে একে পুৰা ডেন্স একে উল্টা পুল্টা সেইফালেতো নাযাওঁ কোনোবাই কোনোবাই এইটো খাই আছো যে সেইকাৰণে নাযাওঁ সেইফালে তলত একদম পুৰা খানা আমাৰ যহতে আমি ফুনাই নদী পাৰৰ পৰা ঘৰ পামহি এতিয়া বপাহঁতৰ ঘৰ এতিয়া বহুত মানুহে খানা খাই আছে আপোনালোকক দেখুৱালোৱে মই আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব মাজে মাজে পুখুৰী দেখাব যাম আপোনালোকৰ আমাৰ মাছেৰি দিছা পেহিহঁতৰ ঘৰ চাব দেই
চিঞৰি ক'লেহে কি ধুনীয়া দেখিবলৈ। এইয়া পুখুৰীতে মাছ আছে, সিহঁতে বেচে মাৰি পেলাই। এতিয়া নাই। কাৰ লগত আহিলা? লেতেৰা বা এজোপা কিমান তলতে অমিতা গছ হৈ আছে। এয়া বৰমাহঁতৰ ঘৰ, আমি ইয়াতে বহি আছো চব একেলগে। আমি ভাত পানী খাই হৈ গ'ল চবৰে। আপোনালোকক সেইখিনি ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ, তাৰমানে বহুত মানুহ হৈ আছিল যে আৰু পোৱালীকেইটাই আমনি কৰি আছিল। চ' এতিয়া আকৌ এপাক ইয়ালৈ আহিলোঁ আপোনালোকক দেখুৱাওঁ বুলি। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ লগত জড়িত থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো মোৰ সামৰিলোঁ ইমানতেই। বাই বাই।